हारसानि रोंगौना रोङाब्रा बर'नि सोंदों होमबा नङा Sir, BPF4 मोजां सोंबानो जायोना बर'निबाबो जायो हारसानि बुंगोन आंनिफ्रायसो रोंसिनला हारसाखौ मानसिफ्रा आंसो साबसिन जाबाय ओरैबायदि इन्टारेस्टिं रायजोफोर ओरैबायदि इन्टारेस्टिं सारा दानिसो मोगा मोगि होलांबाय नायजोबबानो जाबाय नोंथांमोनहा आं नोंथांमोनाव ফুল দেখালাগাছিনো ভিডিঅ'खौ PMB বৈঠক হৈছিলে যেহেতু আপোনালোকে সবে গম পাইছে যে অহা 5 তাৰিখ অক্টোবৰত যেটো সরকার গঠন কৰিবলৈ গৈ আছে ইয়াৰে অটেকিং সেৰেমনি আছে যেটো বিষয়লৈ আমি এতিয়া সরকার যেটো বনাবলৈ গৈ আছে যেটো সময়ও নাই এই হিসাবত আমি PMB আলোচনা কৰিছে যে অটেকিঙৰ পিছত যেটো সরকাৰৰ বহিব আমি কি কাম কৰি যাম এটো লৈ খুব সিরিয়াসলি ডিসকাশন হয়েছে আর আমি আসলে BPF হিসাবে অকলে নির্বাচন করেছি সবাই জানে আমি BPF হিসাবে 28 সিট পাইছে সেইটো সবেও জানে তো এতিয়া আমার কথাটো হল BPFৰ 28 সিট পাইছে অকলে সরকার গঠন কৰিব পাৰে এটো কোনো কনফিউশন হ'ব নালাগে কিন্তু আমাৰ BPFৰ নেতা কৰ্মীসকলে যিখিনি PMB বডি বা ডিস্ট্রিক্ট বডি বা সেন্ট্ৰেলত যিখিনি কৰ্মীসকল আছে সবে চিন্তা কৰিছে যদি BTC সকলো জাতি জনগোষ্ঠী বা সকলো শ্ৰেণীৰ লোকসকলৰ যেটো উন্নয়নৰ কথা কৈ আইছো বা BTC নিৰ্বাচনৰ ইলেকশন প্ৰচাৰ অভিযানত প্ৰচাৰৰ সময়ত বহুত কথা ৰাইজৰ মাজত প্ৰতিশ্ৰুতি দি আহিছে বা কাম কৰিম সেইটো কৰিম বুলি কৈ আহিছে সেইটো যদি হ'ব লাগে সাকসেস হ'ব লাগে তেতিয়াহ'লে আমি সঁচাকৈ BPFে অকলে পাৰিব না নাই সেইটো বহুত আমাৰ মাজত 2 ঘণ্টা 3 ঘণ্টা আলোচনা হৈছে সঁচাকৈ খুব মানে চিন্তাজনক আৰু সিরিয়াস আমাৰ মাজত ডিসকাশন হৈছে ইয়াৰ মাজতে আমাৰ এটা আজি লাষ্টত কনক্লুজন আমি কৰিব পাৰিছো বা ডিসিশনত আনিব পাৰিছো যদি বিজেপি এলায়েন্স NDA বা বিজেপিয়ে UPPL দলক যদি NDA পৰা বাদ দিব পাৰে তেতিয়াহ'লে BPF দল হিচাপে NDA লগত থাকাত কোনো আপত্তি নাই আৰু আমাৰ যিখিনি ইলেকশন ইস্তাহাৰত যিখিনি ৰাইজৰ হৈ কাম কৰিবৰ কাৰণে যিখিনি প্ৰচাৰ চলাই আহিছিল ইস্তাহাৰত লিখিতভাৱে প্ৰচাৰ কৰিছে সেইবিলাকৰ ওপৰত ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰত যদি সহায় কৰে বিজেপিয়ে আমাৰ NDA থাকা পিছত বা আমি NDA থাকিম তেতিয়াহ'লে আমাৰ কোনো আপত্তি নাই সিধা কথা UPPL থাকিলে BPFে নাথাকিব যদি UPPLক বাদ দিব পাৰে তেতিয়া BPFে বিজেপিৰ লগত এলায়েন্সত থাকি পেলাই কাম কৰিবৰ কাৰণে ইচ্ছা আছে আৰু থাকিব আৰু আমাৰ কিছুমান ডিমান্ডছ আছে BTC উন্নয়নৰ স্বাৰ্থত সেইখিনি নিশ্চয় বিজেপিয়ে আমাক সহায় কৰিব বুলি আমি আশা কৰি আজি আমাৰ কোনো আপত্তি নাই NDA থাকাৰ সেইখিনি ডিসিশন আমাৰ মাজত আহিল স্পষ্ট কথা সেইটো বিজেপিয়ে যদি UPPLক NDAৰ পৰা বাদ দিয়ে তেনেহ'লে BPFে কি বিজেপিৰ লগত এলায়েন্স সরকার কৰিব নেকি BTCটো সরকাৰৰ কথা পিছত প্ৰথম এলায়েন্সটো ক্লিয়াৰ হ'ব লাগে ইয়াৰ পিছতহে সরকার প্ৰথম এলায়েন্সটো ক্লিয়াৰ আমি কৈছিলোঁ যে UPPLক বাদ দিয়ক আমি NDAত সোমাই যাম তেতিয়া ক্লিয়াৰ হৈ গ'ল তেতিয়া বিজেপিক লৈ পেলাই সরকার কৰে নকৰে সেইটো অটোমেটিক ইনক্লাইন সেইটোৱে UPPLক বাদ দিয়ক আমি বিজেপিৰ লগত NDAৰ লগত থাকি পেলাই আমি সরকার গঠন কৰিম আমি সরকার গঠন কৰিম মানে এলায়েন্সত আমি থাকিম সরকাৰটো অকলেও বনাব পাৰে
বিজেপিকো লৈ পেলাই বনাব পাৰে, সেইটো ছেকেণ্ড অপশ্যন। প্ৰথমত NDA এলায়েন্স, ইউ পি পি এলক বাদ দিব লাগিব। স্যার ডিমান্ড কি আছে? ডিমান্ড মাটির ফাট্টা, 16টা ডিপার্টমেন্ট ঘূৰাই আনা, আৰু BTCটো যিটো ষ্টেটাছ, ক্ষমতা, পাৱাৰ, সেইটো আগৰ নিচিনা থাকিব লাগে। নহ'লে এই ইউ পি পি এলৰ দিনত একটা ইন'ভা গাড়ী লৈ পেলাই আগৰ মাথাত EM লৈ পেলাই লিখি পেলাই একলা একলা ঘূৰা, এনেকুৱা ক্ষমতাটো আমাক নালাগে। আগৰ ক্ষমতাটো কি আছে জানে? EM সকলে একটা এস্কৰ্ট পায়, EM সকলে 2টা PSO পায়, চিফ ডেপুটি চিফে আগে পিছে স্কুল লৈ পেলাই ঘূৰে, এইবিলাক ক্ষমতা আৰু ষ্টেটাছ বুলি কোৱাটো। BTC চুক্তি যিটো আমাক ক্ষমতা দিছে সেইটো আমাক আকৌ লাগে, এইবিলাকেই আৰু কি। EMটো লৈ পেলাই আলোচনা কৰিছিল। EMটো 1 তাৰিখত 8জন বা 10জন অতিথিক ল'ব। নামটো আজি দিব নোৱাৰে, তাৰ গণ্ডগোল হ'ব। সেইটো আমি ঠিক কৰা নাই, কৰিম, সময় আজি 1-2 ঘণ্টাতে আমি দিব পাৰিম। মুঠতে 1 তাৰিখত 8জন বা 10জন। ইয়াৰ ভিতৰত নাই, বিজেপিয়েতো এনেকুৱা আপোনালোকে শুনিব পাৰে বা আমিও শুনিছোঁ, এনেকুৱা বিজেপিৰ পৰা 2জন বা 1জন বা 3জন এনেকুৱা EM বিচাৰিছে বুলি। সেইটো অফিচিয়েল নহয় বা ইহঁতে এইটো শুনাৰ কথা। বিজেপিৰ পৰা নিশ্চয় এনেকুৱা ষ্টেটমেণ্ট আজিলৈকে দিয়া নাই আৰু মই শুনাও নাই, কিন্তু বাহিৰে বাহিৰে শুনা কথাহে এইটো, এইবিলাক বাহিৰে বাহিৰে শুনা কথাহে। তো আমাৰ পৰাও আমি স্পষ্ট EM লাগে না কি লাগে সেইটো ডাঙৰ কথা নহয়। এতিয়া হ'ল NDA, যদি BPF NDA থাকিব লাগে, তেতিয়াহ'লে ইউ পি পি এলক আউট কৰ, পাছ হৈছে। স্যার, যদি বিজেপিয়ে ইউ পি পি এলক এলায়েন্সৰ পৰা আঁতৰি দিয়ে, তেতিয়া কিবা BTCৰ EM দিয়া হ'ব নেকি? খানি रोंगौना रोङाब्रा बर'नि सोंदाम बानोमा স্যার BPF-or मोजां सोंबानो जायोना, बर'निबाबो जायो। हारसा बुंगोन आङो, आंनिफ्रायसो रोंसिनला हारसाखौ मानसिफ्रा, आंसो साबसिन जाबाय। স্যার BPF-or স্যার বেয়া দিনত যিসকলে অন্য দলত বাগৰি গৈছিলে তেওঁলোকক আকৌ পুনৰাই আপোনালোকৰ দলত এইটো দলত আলোচনাই নাই, এইবিলাক বহুত পিছত এইবিলাক। এতিয়া এইবিলাক আমাৰ আলোচনাত অহা নাই আৰু নিশ্চয় নাহিব। যদি আহে পৰিৱেশে আমাক জনাব চব কথা। হা, ডিচিশ্যনটো আছে আমাৰ, কিন্তু আমাৰ ড্ৰাফ্ট কৰি আছে, আপোনালোকে জানিব নিশ্চয়। আমাৰ ড্ৰাফটিং কৰি আছে ভালকৈ। মূল ইছ্যুটো কি সেইটোৱে, ইউ পি পি এল আউট, BPF in, এইটো হ'ব না নাই? এইটো হ'লেতো চেছ খেলা হতো। হয়, সেইটোৱে একদম বাছ। ইয়াৰ পিছত আৰু কি কৰিব লাগে কৰক, EM লাগে না নালাগে এইবিলাক চব আলোচনা হ'ব। 5 তাৰিখত আমিতো এনেই ইমান টাৰ্গেট লোৱা নাই, কিন্তু ৰাইজে আহিব বিচাৰিছে। মুঠতে আহিব 1,50,000 এনেকুৱা মানুহ আহিব, বেছি নালাগে। চৰকাৰ হৈছে ইমান মানুহ গেদাৰিং কৰি ইমান হুলস্থুল। এইকাৰণে কৈছে মই, ইউ পি পি এল আউট, BPF in আৰু NDA যদি হয় আৰু কি একলা একেলগে, এইবিলাক কি প্ৰশ্ন হয়? 5 তাৰিখত 8জন বা 10জন। খালি পাব না, পৰহি অৰ্থিং ল'ব, কালিতো আমি দিবই লাগিব নামটো। আৰু দে একো সাংবাদিকफ्राव मा फाग्ला मोजां सोंबो रोङा। নাই, এইটো আমি প্ৰথম তাৰমানে এনেকুৱা হয়,
যদি ইউ পিপল আউট বিফেভ ইন যদি হয় তেতিয়া আলহীটো স্পষ্ট হ'ব বিজেপি এইটোহে যদি নকৰে আমি বাহিৰে বাহিৰে কাম কৰি থাকিম আৰু কি লাগে উপায়টো নাই অকলে অকলে নেকি অকলে অকলে যদি ইউ পিপলক লৈ পেলাই যদি বিজেপিয়ে কাম কৰিব বিচাৰি আছে আমাৰ কোনো আপত্তি নাই আমি উপায় নাই অকলে অকলে হ'লেও আমি কাম কৰি যাম বাছ বিৰোধী দলক মাতা হ'বনে শপত গ্ৰহণ অনুষ্ঠানত এইটোতো নিয়ম প্ৰমোদ দলক মাতিব লাগিব না নামাতিলে আৰু কিবা কিবি বকি থাকিব সি সন্মান দিম আমি দে হ'ব আৰু ভোটক না কিবা কিবি দেই হ'ব ছাৰ হ'ব 마아프 성공하고 왔어. 민 이슈 가져가 베디니요. 아, 그 마트 봤다. 네, 오이세. 어머.